হেল্ল' এভৰিৱান, আজি মই পুৱাই গৈ আছোঁ মোৰ বাইদেউহঁতৰ ঘৰত। মানে গাঁৱৰে হয় আৰু সিহঁতৰ আজি ঘৰত ঢুকা আৰু তাতে মোক ভাত বনাবলৈ মাতিছে। আজি মই ভাত বনাবলৈ গৈ আছোঁ সিহঁতৰ ঘৰত। তো আহক বন্ধুসকল, মই আজি কি বনাওঁ আপোনালোকক দেখুৱাম। আৰু এইফালে ব্ৰাহ্মণ আহি গৈছে। চাওক, তো মই ইফালে ভাত বনাবলৈ আৰম্ভ কৰিছোঁ। নিৰামিষ মুগৰ দালি বনাম। নিৰামিষ মুগ দালি, সেইকাৰণে মই লৈছোঁ গাজৰ, বিন আৰু ফুলকবি ভাজি আৰু সৰু সৰুকৈ পনীৰ কাটি দিছোঁ। মই এতিয়া বনাই আছোঁ বন্ধাকবি, গাজৰ, মটৰশুটি, আলুৰে লাবৰা। এয়া চাওক, বন্ধাকবি লাবৰাখিনি হৈ গ'ল। আৰু এতিয়া মই বনাবলৈ লৈছোঁ গুটি আলু আৰু চয়াবিনৰ ৰচা। মই চয়াবিন আলুৰ ৰচা বনাই আছোঁ এতিয়া। এয়া চাওক, চয়াবিন আলুৰ ৰচা। মোৰ চয়াবিন আলুৰ ৰচা মোৰ টমেটো চাটনি। আৰু এতিয়া মই ভাজি আছোঁ বেঙেনাৰ চপ। ভাতখিনি হৈ গৈছে। আৰু চবে ভাত খোৱাৰ পিছত এতিয়া ভাত খাবলৈ বহিছোঁ। এতিয়া 4:45 বাজিছে। চব ৰান্ধনি এইকাৰণে দেৰিকৈ খাইছোঁ, চবৰে পিছত খাইছোঁ। এয়া চাওক, ভাতৰ লগত দালি, চব, বন্ধাকবি লাবৰা। আৰু এতিয়া চবে ঘৰৰখিনি খাই আছে। এয়া চাওক, আৰু এতিয়া লৈ লৈছোঁ ৰচা চয়াবিন আলু। এয়া চাওক, এতিয়া মই ভাত খাইছোঁ। আৰু চবৰে শেষত লৈ লৈছোঁ মিষ্টি আৰু দৈ। এয়া চাওক। তো বন্ধুসকল, হৈ গ'ল আজি ৰন্ধা বঢ়া খোৱা। আৰু এতিয়া মই ঘৰলৈ গৈ আছোঁ। আৰু আজি মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।